আপোনালোকে ইমান ধুনীয়াকৈ সহযোগ কৰি আছে সকলোকে পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ লগতে বিহুৰ উৎসৱ জনাইছোঁ এতিয়া এটা মই বিহুৰীয়া গীত গাম গীতটো মই প্ৰায় মঞ্চতে গাওঁ মই যেতিয়া গুৱাহাটীলৈ গৈছিলোঁ মোৰ ভিতৰুৱা গাঁওখনৰ পৰা তেতিয়া এজন মানুহৰ সান্নিধ্য পাইছিলোঁ গুৱাহাটীত গৈ সেইজন হ'ল আমাৰ অতিকে মৰমৰ শ্ৰদ্ধাৰ শিল্পী মহানন্দ মজুমদাৰ বৰুৱা তেখেতে মোক কৈছিলে বিপিন মোৰ গীতবিলাক তোৰ মুখত ভাল লাগে তই জীয়াই ৰাখিবি মোৰ গীতবিলাক হয় ৰাইজ আপোনালোকে জানে আজি কেইবছৰমান আগতে তেখেতে অসমীয়া ৰাইজক কন্দুৱাই চিৰদিনৰ বাবে আঁতৰি গৈছে গতিকে সেই মহান শিল্পীজনৰ গীতটো মই গাব বিচাৰিছোঁ মোৰ গীত আপোনালোকৰ হাত তালি দেই একেলগে বাহ বঢ়িয়া একেলগে
জানিলে জীবন জাতি নয় সনামা লাখ দুনিয়া জীবন জাতি নয় সনামা এনেকো জানিলে জীবন জাতি নয় সনামা মেরিলে আমরে বা এতিয়া বিহু লাগিছে মানে এতিয়া একেলগে গাওঁচোন ৰাইজ একেলগে এই পিৰিতি